একচুৱেলি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আজি আমাৰ যিটো অফিচ বিল্ডিং ইনগ্ৰেশ্যন কৰিছোঁ, এইটো আমাৰ SOPTৰ ফালৰ পৰা 1.5 crore আৰু আপোনালোকে দেখা পাইছে যে তাত ফাৰ্নিচাৰৰ পৰা আৰম্ভ কৰি অফিচটো ৱেল ছেটেল কৰাৰ মোটামুটি আজি ইয়াৰ পৰা আৰম্ভ হৈ গ'ল। তো একচুৱেলি যে কাজিগাঁৱত ইমান দিনৰ পৰা এইটো এটা ডাঙৰ অভাৱ আছিল, ৰাইজৰ অভিযোগ আছিল যে ইমান দিনৰ পৰা BTC হৈ গ'ল, যে 17 বছৰ হৈ গ'ল, এতিয়াতো 20 বছৰ হৈ গ'ল, হোৱাৰ পিছতো আমাৰ কাজিগাঁৱত এটা অফিচ নাই। তো আমি তেতিয়াৰ পৰাই আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি পদক্ষেপ লৈছে যে যিমান আমাৰ সাব ডিভিজন টাউন আছে তাত আমি সব অফিচ বিল্ডিং বনাম আৰু তাত আমি ৱেল ছেটেল কৰিম আৰু ষ্টাফবিলাক দি যাতে ৰাইজৰ লগত ইণ্ডাষ্ট্ৰীৰ এটা ভাল ৰিলেশ্যন হয়। আৰু মই এটা বস্তু দেখা পালোঁ, মই BTCৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ EM হোৱাৰ পিছত যে আমাৰ ইণ্ডাষ্ট্ৰী আৰু পাব্লিকৰ মাজত এটা গেপ আছে। এই গেপখিনি আমি ফুলফিল কৰিবলৈ আমাৰ BTRৰ চিফ মহোদয়ে আমাক নিৰ্দেশ দিলে যে এইখিনি আপুনি সোনকালে কৰক যাতে পাব্লিকে আমাৰ BTRত যে ইণ্ডাষ্ট্ৰী খুব মানে এটাৰ পিছত এটা যাতে খুব ডাঙৰ ডাঙৰ আমি ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ আৰু সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ ইণ্ডাষ্ট্ৰী যেতিয়া আমি আৰম্ভ কৰিম তেতিয়াই আমাৰ দিয়া হ'ব কৰ্মস্থান। আজি আমাৰ ৰাইজে বাহিৰত গৈ কাম কৰি আছে, তো তেতিয়াৰ পৰাই যে আমাৰ এটা টাৰ্গেট আছে মোৰ যে আমি সব জেগাত অফিচো বনাম আৰু মই আপোনালোকক এইখিনি কথা দিছোঁ যে কাজিগাঁৱৰ এই অফিচটো আপোনালোকে কেতিয়াবা আহিব, ভিজিট কৰিব, এনি টাইম ষ্টাফ থাকিব আৰু পাব্লিকৰ কাৰণে ফেচিলিটি কৰি দিয়া হ'ব। আৰু আমাৰ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যিমানখিনি মাৰ্জিন মানি কোনোবা ইণ্ডাষ্ট্ৰী কৰিলে আমি এটা মানে মাৰ্জিন মানি দিব পাৰোঁ, তাৰপিছত ফাইনেন্সিয়েলভাৱেও হেল্প কৰিব পাৰোঁ, তাৰপিছত আমি মেচিনাৰী আমি প্ৰভাইড কৰিব পাৰোঁ। তো এইখিনি আমি কৰিম 100%। আৰু কাজিগাঁও অঞ্চলত মাজে মাজে মই আহিম, ভিজিট কৰিম আৰু ইয়াৰ ৰাইজে ইয়াৰ দ্বাৰাই 100% উপকৃত হ'ব। আৰু দেখা গৈছে পৰ্বতৰ এটা দুধ ফাৰ্ম এটা কি প্ৰকল্প আছে য'ত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টত পৰে, কিন্তু বছৰ বছৰ ধৰি বন্ধ হৈ আছে। এই ক্ষেত্ৰত কিবা উদ্যোগ ল'ব নেকি আপোনালোকে? একচুৱেলি আজিলৈকে ৰাইজে মই EM হোৱাৰ পিছত মোক আজিলৈকে ৰাইজৰ পৰা কোনো অহা নাই যে এইখিনি খুলিব লাগে বা কি কৰিব লাগে। তো এটা কথা মই কওঁ, যিটো যে আপুনি কৈছে যে এই ফাৰ্মটো উদ্যোগ ফাৰ্মটো কিমান 3 বছৰ 4 বছৰৰ পৰা বন্ধ হৈ আছে, 3-4 দশক 30-40 বছৰ। তেতিয়া হয়তো মই বহুত সৰু আছিলোঁ, কিন্তু যিয়ে হওক এইখিনি লৈ মোৰ নলেজ নাই। যদি মোৰ নলেজ নাই, কিন্তু যদি ৰাইজে বিচাৰে আমি এইটো অ'পেন কৰিম ৰাইজৰ ডিমাণ্ডৰ ওপৰত। যদি ৰাইজ উপকৃত হয় এইটোৱেই আমাৰ কাম, ৰাইজৰ সেৱা কৰাটোৱেই আমাৰ দায়িত্ব। আৰু দেখা গৈছে যে পৰ্বতটোত আৰু এটা থলুৱা বাঁহ যথেষ্ট পৰিমাণে উৎপন্ন হয়, কিন্তু ইয়াত এটা ইণ্ডাষ্ট্ৰী যদি হয় তেতিয়াহ'লে থলুৱা কৃষকখিনি কিন্তু বাচিব বা উপকাৰ হ'ব। আৰু বাকী যিটো এতিয়া বিদেশত গৈ আছে এইখিনি আমাৰ অসমতেই আমি কিবা এটা কৰিব পৰা অৱস্থা আমি আপোনালোকৰ ডিপাৰ্টমেণ্টত কিবা কৰিব নেকি? আমাৰ ডিপাৰ্টমেণ্টত কৰিব বুলি ইয়াৰ ভিতৰত আমি এটা মিটিং ইয়াৰ ভিতৰত বহিছিলোঁ। ইয়াত বহুত বাহিৰৰ চাইনাৰ পৰাও মানুহ আহিছিল যে বাঁহৰ ওপৰত ইণ্ডাষ্ট্ৰী কেনেকুৱা কৰে, এইটো দি আমি খাটো বনাব পাৰোঁ, এই মানে বাঁহৰ ওপৰত আপুনি ডাইনিং টেবুলো বনাব পাৰে, চব কৰিব পাৰে। তো আমাক ইতিমধ্যে ডেমো দেখাইছে আৰু এইখিনি প্ৰচেছ চলি আছে। আমাৰ এটা ইচ্ছা আছে যে BTRত যাতে বাম্বুৰ যে আমাৰ যিহেতু ইমান বাম্বু উৎপাদন হয় আৰু তামোল উৎপাদন বহুত হয়, এই দুটাৰ ওপৰত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে 100% গুৰুত্ব দি আৰু বাম্বু ইণ্ডাষ্ট্ৰীও বহাব আৰু তামোল ইণ্ডাষ্ট্ৰীও, তামোলক আমি কেনেকুৱাকৈ আমাৰ তামোলবিলাকো বাহিৰত গৈ থাকে আৰু গৈ থকা অৱস্থাত বহুত হেৰেছমেণ্ট পায় আমাৰ। তাৰ কাৰণে আমি তামোলৰ পৰা বাকলিৰ পৰা আৰম্ভ কৰি তামোললৈকে যাতে ইয়াত আমি ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ, তাৰ কাৰণে অলপ দিন আগত আমি মেংগালুৰুত গৈছিলোঁ। এটা ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মেংগালুৰুত গৈ মই আমাৰ অফিচ ষ্টাফ, জইণ্ট ছেক্ৰেটাৰী, ডাইৰেক্টৰ চব আমি গৈ এটা ভিজিট কৰি আহিছোঁ আৰু তাৰ পৰা আমি চব ডেমোবিলাক লৈ আহিছোঁ। এতিয়া আমি অতি সোনকালে, আমাৰ যিহেতু এটা আগৰ বাজেট আছিল, এতিয়া আমাৰ নতুন বাজেট মাৰ্চত আহিব, তেতিয়া আমি এই ইণ্ডাষ্ট্ৰীবিলাক বহাম বুলি আমি এটা ডিচিশ্যন লৈছোঁ।